Patanjali Yoga Sutra, chapter 1, verse 24. Yate koise, Klesha karma vipaka sayaira paramarcha purusha vishesa ishvara. 1.23 কৈছিলে যে মহৰ্ষি পতঞ্জলীয়ে আমি ঈশ্বৰ প্ৰণিধান কৰিব লাগিব ঈশ্বৰৰ শৰণত আমি শৰণাপন হ'লে আমি লিবাৰেশ্যন পাব পাৰোঁ এতিয়া ইয়াতে কৈছে কিছুমান ঈশ্বৰৰ কোৱালিটিজ মানে ভগৱান কি হয় এতিয়া বুজাব বিচাৰিছে ক্লেশা মানে আমি এইটো শব্দ আগতে পাইছোঁ যোনটো মানে হ'ল পেইন বা আনপ্লিজেণ্ট থটছ যোনটো ভাবিলে মনত দুখ লাগে বা হুইচ ইজ নট গুড পেইন কজিং এলিমেণ্ট দেন কৈছে কৰ্ম মানে হ'ল একশ্যন আমি যি কাম কৰিছোঁ তাৰ ৰিয়েকশ্যন এটা থাকিবই ইয়াৰ ৰিজাল্ট এটা থাকিবই গতিকে কৰ্ম ক্লেশা মানে ফাৰ্ষ্টৰটো হ'ল ক্লেশা দেন কৰ্ম তাৰপিছত কৈছে আশা মানে আশা ইন ফিউচাৰ হ'ব হোপ গতিকে যোনটো কাম কৰিছোঁ আমি কৰ্ম কৰিছোঁ তাৰ এটা ষ্ট'ৰ হাউচ সেইটো আমি কৰ্মৰ ফলটো ফিউচাৰতহে পাওঁ গতিকে সেইটো ষ্ট'ৰ হৈ থাকে আমাৰ ফিউচাৰ লাইফত হয়তো মই পাম নহয় মোৰ লগত জড়িত মোৰ ল'ৰা ছোৱালীও সেই কৰ্মৰ ফলটো ভুগিব পাৰে গতিকে এনেকুৱা ধৰণৰ ক্লেশা কৰ্ম আশায়া তাৰপিছত কৈছে অপৰম আৰ্চা মানে হ'ল নট এফেক্টেড বাই কিহেদি এফেক্টেড নহ'ব ক্লেশা মানে পেইন কৰ্ম মানে একশ্যন আশায়া মানে ষ্ট'ৰ আমাৰ যোনটো কৰ্মৰ ফলটো ষ্ট'ৰ হৈ থাকিব এই তিনিটা বস্তু অপৰামাৰ্চা নট এফ্লিক্টেড কোনেও টাচ কৰিব নোৱাৰিব তেতিয়াই তাক কি কৈছে পুৰুষা বিশেষা ঈশ্বৰা তেতিয়াই সেইটো প্ৰিমেডিয়েল বডি পুৰুষা মানে হ'ল এতিয়া মতা মানুহ বা মাইকী মানুহৰ কথা কোৱা নাই পুৰুষা মানে সেইটো প্ৰিমেডিয়েল বডি যোনটো মানে আমি ইমেজিন কৰোঁ বিশ্ব ব্ৰহ্মাণ্ড আমি ঈশ্বৰ বুলি কওঁ তাকে কৈছে পুৰুষা বিশেষা ঈশ্বৰা তেওঁই সেই পুৰুষ বিশেষ মানে স্পেচিয়েল দেন ঈশ্বৰা মানে হ'ল গড গতিকে ঈশ্বৰৰ এনেকুৱা ধৰণৰ কোৱালিটিজ আছে যাক কোনো দুখেও টাচ কৰিব নোৱাৰে পেইন ইয়াৰ কোনো ধৰণৰ দুখ হ'ব নোৱাৰে দেন কৰ্ম ইয়াৰ কোনো ধৰণৰ কৰ্ম নাই ঈশ্বৰৰ কোনো কৰ্ম নাই আৰু ইয়াৰ কোনো কৰ্মৰ ৰিজাল্টো নাই ফলো নাই বোলে ঈশ্বৰৰ এইটো ভাল কাম কৰিছে ঈশ্বৰৰ এটা বেয়া ইন ফিউচাৰ এটা ভাল ৰিজাল্ট পাব আৰু এইটো ঈশ্বৰে বেয়া কাম কৰিছে ঈশ্বৰৰ ৰিজাল্টটো বেয়া হ'ব গতিকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ নন এক্সিষ্টেঞ্চ মানে ন' ফৰ্ম ঈশ্বৰৰ কোনো ফৰ্ম নাই এটা পাৰ্চনেলিটি নাই বা ইট ইজ দ্য হায়েষ্ট লেভেল হায়েষ্ট ষ্টেজ হুইচ ইজ নট এফেক্টেড বাই এনি পেইন প্লিজাৰ এণ্ড এনিথিং ইয়াৰ কোনো আকৃতি নাই কোনো ফৰ্ম নাই দিছ ইজ ফৰ্মলেছ গতিকে ভগৱান ঈশ্বৰৰ কোৱালিটিজ কিছুমান মহৰ্ষি পতঞ্জলীয়ে আমাক বুজাব গৈছে